আজি পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো বেলেগ নহয়, মই ইয়াৰ আগতেও দেখুৱাই গৈছিলোঁ ছাগলী ফাৰ্মৰ বিষয়ে। এতিয়া মই এয়া মোৰ ছাগলী চৰাই আছোঁ, দেখিছে এয়া মোৰ ছাগলী চৰাই আছোঁ। ইয়াতো আছে, এনেকৈ চৰি আছে, দেখিছে ছাগলী মই চৰাই আছোঁ। এতিয়া সিহঁতি ধুনীয়াকৈ চৰি থাকিব। 4টামান বজাত সিহঁতে ঘৰলৈ ধুনীয়াকৈ গুচি যাব। এতিয়া ঘাঁহ খাই ধুনীয়াকৈ। আৰু আজি মই 2টা পোৱালি সৰু খাচী কৰি আনিছোঁ। 100 টকাকৈ লৈছে খাচী কৰাৰ বাবদ। এয়া মই দেখুৱাই গৈছোঁ। এয়া মোৰ ছাগলী চৰি আছে এতিয়া। দেখিছেনে, ছাগলী চৰি গৈ আছে। এতিয়া সিমান আমনি নাই। যেতিয়া বাও ধান গজিব আৰু তেতিয়াৰ পৰা ছাগলী মেলিব নোৱাৰোঁ। ইয়াত নিজে ৰাখিব, এৰাল দিব লাগিব। তেতিয়া মানে অকণমান অসুবিধা হয় আৰু। ছাগলী মই দানা আনিয়ে থওঁ, সেই দানা ভুচি পলিচ এইবিলাক দিওঁ। তেনে সময়মতে সেই ঘৰলৈ যায় খাবৰ কাৰণে। সেইকাৰণে মোৰ বৰ টেনশ্যন নাই, তেনেকৈ মেলি থ'লেও আৰামত টাইমত গুচি যায়। আচলতে ছাগলী পুহিবলৈ হ'লে বহুত কিছুমান কথা দৰকাৰ হয়, জানিবলগীয়া কথা কিছুমান আছে। যিহেতু ছাগলী গঁৰাল বা গোহালি বনালে সেই বস্তুটো মেইন, মানে চাফ চিকুণতা কৰি ৰাখিব লাগিব পূৰা। তেতিয়া ছাগলীখিনি বেমাৰ পটককৈ নহয়। সেই ছাগলীখিনি মানে পটককৈ বেমাৰ হ'ব নোৱাৰে। অন্য নহয়, বেছি বেমাৰ হয় সিহঁতৰ, অন্য বেমাৰ নহয়, পানী লগা কাহটো, খং মৰা কাহটো, সেইটো হয়। সেইকাৰণে অলপ সাৱধান হ'ব লাগে। বাকী লোকেল ছাগলীত ইমান বেমাৰ আহে, বহুত কম হয়। মই লোকেলেই পুহিছোঁ বৰ্তমান। কৰি গৈ আছোঁ, আগলৈ কি হয় নাজানো, কিন্তু এতিয়ালৈকে ভালেই লাগিছে। সিদিনাখন এটা পাঠা বেচিলোঁ, প্ৰায় 3,500 টকা। 6 কেজিমান হ'ব, 6-7 কেজিমান হ'ব আৰু পাঠাটো। বিশেষ আৰু মই বেছি নকওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি, পাৰিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।